কুমৰুক চিদু চিৰ চেনেহী ভাষা মোৰ জননী সমগ্ৰ অসমবাসীৰ বাবে এটি ঐতিহাসিক দিন গৌৰৱৰ দিন যে অসমীয়া ভাষাটো ক্লাছিকেল ল্যাঙ্গুৱেজ বা ধ্ৰুপদী ভাষা হিচাপে চিহ্নিত হৈছে 3 অক্টোবৰ 2024 তাৰিখে বাংলা মাৰাঠী পালি আৰু প্ৰাকৃত ভাষাৰ লগতে অসমীয়া ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা বা ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে ঘোষণা কৰা হৈছে এতিয়া ক্লাছিকেল ল্যাঙ্গুৱেজ বা ধ্ৰুপদী ভাষা মানে কি 2004 চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ ধাৰণাটো অনা হৈছিল ধ্ৰুপদী ভাষা হ'বলৈ 4টা চৰ্ত তেওঁলোকে বান্ধি দিছিল প্ৰথম চৰ্তটো হৈছে যিটো ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰা হ'ব এই ভাষাটোৰ উচ্চ মানদণ্ডৰ লিখনি আৰু প্ৰামাণিক ইতিহাস থাকিব লাগিব যি 1500ৰ পৰা 2000 বছৰ পুৰণি হ'ব লাগিব দ্বিতীয়তে প্ৰাচীন সাহিত্য তথা সমল যাক বহু প্ৰজন্মই বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে তৃতীয়তে লিখন সাহিত্যৰ পৰম্পৰা মৌলিক হ'ব লাগিব হি কাৰো পৰা আমদানিকৃত হ'ব নোৱাৰিব চতুৰ্থতে প্ৰাচীন ভাষা আৰু সাহিত্যখিনি আধুনিক ভাষা আৰু সাহিত্যৰ সৈতে পৃথক হ'ব লাগিব লগতে প্ৰাচীন ভাষা আৰু আধুনিক ভাষাৰ মাজত ধাৰাবাহিকতা বিচ্ছিন্ন হ'ব লাগিব এই চাৰিওটা চৰ্তৰ ভিত্তিতে 2004 চনত পোনপ্ৰথমবাৰৰ বাবে তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ পৰৱৰ্তী বছৰত অৰ্থাৎ 2005 চনত সংস্কৃত ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰা হৈছিল 2008 চনত তেলেগু আৰু কানাড়া ভাষা 2013 চনত মালয়ালম আৰু 2014ত উৰিয়া ভাষাক এই ভাষা শ্ৰেণীৰ লগত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এটা কথা আমি সকলোৱে জানো যে আমাৰ সংবিধানে 22টা ভাষাক স্বীকৃতি দি থৈছে এই 22টা স্বীকৃত ভাষা চৰকাৰী ভাষাহে এই 22টা ভাষা আৰু ধ্ৰুপদী ভাষা সম্পূৰ্ণ বেলেগ এতিয়া কথা হ'ল অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হ'ল বা অন্তৰ্ভুক্তি হ'ল এতিয়া অসমীয়া ভাষাটোৰ লাভটোনো কি হ'ব ধ্ৰুপদী ভাষাত অন্তৰ্ভুক্ত হোৱাৰ প্ৰথমটো লাভটো হৈছে ধ্ৰুপদী ভাষাৰ প্ৰসিদ্ধ পণ্ডিতসকলক প্ৰতি বছৰে 2টাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব ইয়াৰ ফলত কি হ'ব আমাৰ ভাষাটো এটা আন্তঃৰাষ্ট্ৰীয় বা বিশ্বমানৰ এটা ভাষা হিচাপে চিহ্নিত হ'ব যিটো ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰা হৈছে এই ভাষাটোৰ অধ্যয়নৰ বাবে এটা উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা হ'ব 3 নম্বৰ লাভটো হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগ বা ইউজিচিয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহক যিটো ভাষা ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰা হৈছে সেই ভাষাটোৰ নামত এটা আসন প্ৰতিষ্ঠাৰ কাৰণে অনুৰোধ কৰিব লগতে ইউজিচিয়ে ভাষাটোৰ গৱেষণাৰ কাৰণে অনুদান কিছুমান আগবঢ়াব পাৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাপে চিহ্নিত হোৱাৰ লগে লগে সততে বাংলা ভাষাৰ পৰা অসমীয়া ভাষাটোৰ সৃষ্টি হোৱা বুলি যি অপবাদ অসমীয়া ভাষাটোৰ ওপৰত দি থকা হৈছিল এই অপবাদটোৰ অন্ত পৰিল কাৰণ অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাপে চিহ্নিত হোৱাৰ লগে লগে অসমীয়া ভাষাৰ যে এটা নিজস্ব পৰম্পৰা আছিল আৰু নিজস্ব ঐতিহ্য আছিল এই কথাটো প্ৰমাণ কৰিলে যাৰ ফলত অসমীয়া ভাষাটো স্বতন্ত্ৰ এটা ভাষা হিচাপে চিহ্নিত হৈছে গৌৰৱৰ ক্ষণত আমি আৰু এটা কথা গুৰুত্ব দিব লাগিব যে আমাৰ ভাষাটো ধ্ৰুপদী ভাষা হোৱা মানে শেষ নহয় আমি ভাষাটোক জীয়াই ৰাখিব লাগিব আৰু জীয়াই তেতিয়াহে থাকিব যেতিয়া আমি ভাষাটোৰ চৰ্চা কৰিম এতিয়া আমি সকলোৱে জানো ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বহুল প্ৰচাৰে অসমীয়া মাধ্যমৰ বা অসমীয়া ভাষাটোৰ ভাবুকি স্বৰূপ হৈ পৰিছে ইংৰাজী মাধ্যমত ল'ৰা-ছোৱালীক পঢ়ালেও অসমীয়া ভাষাটো চৰ্চা কৰিব লাগিব বা অসমীয়া ভাষাটো আমি পঢ়ুৱাব লাগিব তেতিয়াহে অসমীয়া ভাষাটো জীয়াই থাকিব আমিও যদি অসমীয়া ভাষাটো চৰ্চা নকৰোঁ চৰ্চা কৰিব কোনে গতিকে আহক আমি সকলোৱে মিলি অসমীয়া ভাষাটো চৰ্চা কৰোঁ আৰু যি যাওঁতো যুগমীয়া আমাৰ ঐতিহ্য আছে এই ঐতিহ্য চিৰজীৱন জীয়াই ৰাখোঁ ধন্যবাদ